16 নম্বৰ প্ৰশ্নটো দিয়া আছে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় পদটো 16 আৰু সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ সমান্তৰ প্ৰগতিটো নিৰ্ণয় কৰা। অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ তৃতীয় স্থানত থকা পদটো হৈছে 16 আৰু দিছে সপ্তম পদটো পঞ্চম পদটোতকৈ 12 ডাঙৰ। অৰ্থাৎ A3 is equal 16 আৰু দিছে সপ্তম পদটো পঞ্চম পদতকৈ 12 ডাঙৰ। অৰ্থাৎ A7 is equal A5 plus 12 পঞ্চম পদতকৈ সপ্তম পদটো 12 ডাঙৰ। গতিকে ইয়াত আমি n সূত্ৰ অনুসৰি পাম a plus n minus 1 মানে 7 minus 1 into d is equal a plus 5 minus 1 into d plus 12 a কটাকটি গ'ল থাকি গ'ল 7 minus 1 অৰ্থাৎ 6d সোঁহাতে 5 minus 1d অৰ্থাৎ 4d minus 4d is equal 12 6d minus 4d twice d is equal 12 d is equal 6 অৰ্থাৎ সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ হৈছে 6। যেহেতু আমাক দিছিলে A3 equal 16 অৰ্থাৎ তৃতীয় পদটো দিয়া আছিলে গতিকে A3 is equal 16 A3 মানে হৈছে a plus 3 minus 1 into d is equal 16 a plus 3 minus 1 twice d is equal 16 a plus 2 into d মান যেহেতু 6 গতিকে d মান ইয়াত বহাই দিও 6 is equal 16 a plus 2 ছগুণ 12 a is equal 16 minus 12 অৰ্থাৎ a is equal 4 সমান্তৰ প্ৰগতিটোৰ প্ৰথম পদ হৈছে 4 গতিকে সমান্তৰ প্ৰগতিটো অৰ্থাৎ এটাকে AP2 4 প্ৰথম পদটো 4 হ'ব দ্বিতীয় পদটো 4 plus 6 অৰ্থাৎ 10 ইয়াৰ পিছৰ পদটো হ'ব 16 16ৰ পিছৰ পদটো হ'ব 22 ... নিৰ্ণয় সমান্তৰ প্ৰগতিটো এইটোৱে।